बे समाव दं आङो बड'लेण्ड रादाबनि स्टुडिय'आव एमबि मैखोम दिनै नोंथांमोननि गेजेराव मोनसे गोजोनथाव रादाब लानानै फैदों बिटिआर हालामनि थाखाय दिनै एबसुनि मोनसे थान्दै हानजाजों लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो रायजो सभानि एमपि रोनगोरा नार्जारी जथायै भारतनि नखर मन्त्रि मानव गेदेर मुस्लिम अमित शाहखौ कृष्ण मेनन मार्गआव थानाय बिथांनि थाग्रा खुलियावनो लोगो हमनानै सावरायहैदों लोगो हमहैनानै नखर मन्त्रि अमित शाहजों सावरायहैनायनि गुबै थांखिफोरखौ नोंथांमोननि गेजेराव जों रोखा रोखा फोरमायथिनो थाखाय आखायाव लादों से नाम्बार सावरायनाय हाबाफारियाव दङमोन बिटिआर गोरोबथानि 4.3 दफा बायदियै फैगौ 21 जुलाइनिफ्राय जानो गोनां गोलोम बोथोरनि पार्लियामेन्ट सेसनावनो आर्टिकेल 280 नि 125 थि सोदांनाय बिलखौ बारहोनाय 2 नाम्बाराव दङ बिटिआर गोरोबथानि 6.1 दफा बायदियै कार्बि आलंआव रायजो जानाय बर'फोरनो हाजोआरि मोनथाय एबा एसटि हिल्स स्टेटासखौ मोनहोनाय 3 नम्बर सावरायनाय हाबाफारियाव दङमोन बिटिआर गोरोबथानि 3.1 नि दफा बायदियै सनितपुर आरो बिश्वनाथ जिल्लानि बर' गामिफोरखौ दाबि बायदियै आबुङै सोसननाय 4 नम्बर हाबाफारियाव दङ रन्जन दैमारिखौ लाफानानै जेलाव थानाय सा 6 बारग' एनडिबिफोरखौ जेलनिफ्राय दिहुनथारनाय 5 नं सावरायनाय हाबाफारियाव दङ बिटिआर गोरोबथानि 10.1 दफा बायदियै मिरु आरो आसाम सरकारा 1500 कौटि रांखौ हरनानै सेन्ट्रेल इउनिभार्सिटि नीट निरिम्सफोरजों लोगोसे एनेक्सेल 2, 3 आरो 4 आव थानाय प्रजेक्टफोरखौ थाबैनो गायसननाय आरो 6 नम्बर हाबाफारियाव दङ बिटिआर गोरोबथानि 10.2 दफा बायदियै पारा मिलिटारि आरो आर्मियाव बर' लाइमोनफोरखौ सोसननाय गासै 6 दफाफोरखौ लानानै गोथौ आरो गुवारै सावरायलायनाय जायो बे सावरायलायनाय हाबाफारियाव नखर मन्त्रि अमित शाह बिथाङा सावरायनाय हाबाफारिखौ थाबैनो मोगथां महरै जाफुंहोगोन होननानै खोथा होदों आरो बे खोथाखौ जोंनि सिगाङाव फोरमायथिदों दुलाराय बर' फरायसा आफादनि आफादगिरि दीपेन बर' बिथाङा কি আলোচনা হবে নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সাংসদ ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়া আগন্তুক মনসুন সেশন যি পাৰ্লিমেণ্ট সেশন আছে ইয়াৰ আগমুহূৰ্তত দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক কৃষ্ণ মেনন মাৰ্গ যে চৰকাৰী বাসভৱনত আমি 5:15 বজাত আজি সাক্ষাৎ কৰোঁ আৰু সাক্ষাতৰ মূল উদ্দেশ্যটো আছিল যে আগন্তুক যে পাৰ্লিমেণ্ট সেশন হ'ব ইয়াত বিটিআৰ চুক্তি অনুসৰি যে 4.3 দফা আছে 125 সংবিধান সংশোধনী বিধেয়ক আৰু আৰ্টিকেল 280 এই বিধেয়ক পাৰিত কৰিব লাগে কাৰ্বি আংলঙৰ বড়ো কছাৰীক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে বড়ো চুক্তি অনুসৰি আৰু কাৰ্বিসকলক ভৈয়ামৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বিটিআৰত শোণিতপুৰ বিশ্বনাথৰ অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে আৰু এনডিবিৰ যি ৰঞ্জন দৈমাৰী সহ আন কেডাৰ 6গৰাকী তেওঁলোকৰ এতিয়াও জেলত আছে তেওঁলোকক মোকলাই দিব লাগে গৃহমন্ত্ৰীয়ে আশ্বাস দিছে যিবিলাক 60গৰাকী তেওঁলোকে জেলত আবদ্ধ হৈ আছিল অলৰেডি তেওঁলোকক মুকলি কৰি দিয়া হৈছে ইয়াৰ কাৰণে মই দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক ধন্যবাদ মই জনাইছোঁ এনআইএ কেছটো নিজৰ অধীনত আনি পেলাই তেওঁলোকক জেলৰ পৰা মুকলি দিয়াৰ কাৰণে আৰু 1500 কোটি টকা যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি পেকেজ আছিল ইয়াৰ যি আন্তঃগাঁথনি আৰু যিবিলাক বিশ্ববিদ্যালয় এনআইটি মানে মেডিকেল সায়েন্স কলেজ আন যিবিলাক অনুষ্ঠান আছিল এইটো ক্ষিপ্ৰতাৰে ফাউণ্ডেশ্যন কৰিব লাগে বা ৰূপায়ণ কৰিব লাগে আৰু লগতে যি পাৰামিলিটাৰী আৰু আৰ্মিত নিযুক্তিৰ যি কথা আছিল সেই 6টা দফাক লৈ পেলাই আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎকালত আমি তেখেতক অৱগত কৰিছোঁ আৰু আমাৰ যি সাক্ষাৎ সেইটো ফলপ্ৰসূ আছিল সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু তেওঁ এটাকৈ গোটেইখিনি বিষয় সমাধান কৰিম বুলি আমাক আশ্বাস আৰু বিশ্বাস দিছে আৰু সকলো বিষয় আন্তৰিকতাৰে
তেওঁ লৈছে আৰু আমি আশা কৰোঁ যে বড়ো জাতি বড়োলেণ্ডবাসী অসমবাসীৰ ওপৰত গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আশীৰ্বাদ সেই আশীৰ্বাদেদি আমি বড়ো চুক্তি অনুযায়ী যি আমাৰ দফাসমূহ আছে সেই দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণত আমি আগবাঢ়ি যাব পাৰিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যি আশীৰ্বাদ আৰু চুক্তিত যি মানে এই দফাক ৰূপায়ণৰ ক্ষেত্ৰত যি আগভাগ তাৰ কাৰণে আমি কৃতজ্ঞতা আৰু ধন্যবাদ মই নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নাই আমি দাবী জনাইছোঁ যে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে আৰু আগন্তুক 6 মাহত আজিৰ পৰা আগন্তুক 6 মাহ 2026ৰ আগে আগে প্ৰতিটো দফা নিষ্পত্তি হ'ব লাগে ৰূপায়ণ হ'ব লাগে সমাধান হ'ব লাগে আৰু সংগ্ৰামী দল সংগঠনে যি আশা কৰিছিল বড়ো ৰাইজে যি আশা কৰিছিল বিটিআৰবাসী অসমবাসী ৰাইজে যি এই চুক্তিৰ পৰা আশা কৰিছিল এইটো ফলপ্ৰসূ হ'ব লাগে আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমি খুব আন্তৰিকতাৰে আমি নিজৰ কথা অৱগত কৰিছোঁ কাৰণ তেওঁ প্ৰতিটো কথা এটা এটাকৈ তেওঁ সমাধান কৰিছে আৰু সেই সমাধান সূত্ৰ তেওঁ এটা এটাকৈ ওলাইছে তাৰ কাৰণে আমি পুনৰ আজি আমাৰ সাক্ষাৎকালত তেখেতক নিজৰ কথা আমি প্ৰস্তাৱ বা তেওঁ মানে আমি ৰাখিছোঁ আৰু সেই প্ৰস্তাৱ মৰ্মে আশা কৰোঁ যে আহি থকা দিনত খুব শীঘ্ৰেই প্ৰতিটো দফা সমাধান সূত্ৰ ওলাব আৰু সমাধানৰ যোগেদি আমাৰ অঞ্চল আগবাঢ়ি যাব ধন্যবাদ